হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এয়া বৰ্তমান আমি আছোঁ এতিয়া নিমাতী ঘাটত। আজি আমি পিকনিক খাবলৈ আহিছোঁ আৰু এয়া আমাৰ সকলো আহিছে, এতিয়া সকলো নিজৰ নিজৰ কামত লাগি আছে। এয়া চাওক, এইফালে এয়া পাচলি কাটি আছে, সকলোৱে নিজৰ নিজৰ কাম কৰি আছে। আৰু এইফালে এয়া দুজনে ইয়াত জুই জ্বলাইছে। ইয়াতে এতিয়া আমি চাহ বনাম প্ৰথমতে, তাৰপিছতে আমি মাংস বনাম, ভাত বনাম। আৰু মই আপোনালোকক মোৰ ভিডিঅ'ত দেখুৱাই থাকিম, গতিকে ভিডিঅ'টো চাই থাকিব। আমাৰ ৰিচা একদম পূৰা ৱৰ্ণি লৈ লৈছে। ইয়াতে এয়া বৰ্তমান আমি এতিয়া চাহ বনাইছোঁ। হ'ব নেকি ন? দি দিয়ক গোটেই আদাও দি দিছে নেকি? আদা দি আদাটো কথা দি আদা এয়া বৰ্তমান আমি এতিয়া সকলোৱে চাহ খাইছোঁ। মাংস বনাবৰ কাৰণে এয়া প্ৰথমতে আমি মাংসখিনিৰ লগত আদা নহৰু পেষ্ট আৰু মছলাখিনি দি ধুনীয়াকৈ এয়া সানি লৈছোঁ। আৰু ইয়াৰ পিছতে আমি এয়া মাংসখিনি বনাম। আৰু আজি আমি লোকেল কুকুৰা মাংস এয়া বনাব লৈছোঁ। এয়া প্ৰথমতে আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ মাংসত দিবৰ কাৰণে।
মাংসখিনি আমাৰ বনাই হ'বৰ হৈছে, গতিকে ইয়াতে অলপমান ধনিয়া দি দিছোঁ আৰু ধনিয়া দিলে ইয়াৰ ফ্লেভাৰটো বহুত ভাল লাগে, গতিকে ইয়াত ধুনীয়াকৈ ধনিয়াখিনি দি দিছোঁ। বৰ্তমান আমাৰ মাংস বনাই হৈ গ'ল। এয়া চাওক কালাৰটো কিমান ধুনীয়া লাগিছে, আৰু আজি তাতে লোকেল মাংস বনাইছোঁ, লোকেল মুৰ্গী মাংস, গতিকে খাবলৈও বহুত ভাল লাগিব। আৰু এয়া বৰ্তমান আমাৰ সকলো এতিয়া বহিছে খানা খাবৰ কাৰণে, আৰু এয়া মই ভাত বাঢ়ি দিছোঁ আৰু এতিয়া আমি সকলোৱে একেলগে খানা খাম।